এই মেট্ৰিকৰ পেপাৰবোৰ কোনে কাটে, কোনে বনায় এইবোৰ, আৰু তোমালোকে যেতিয়া এক্সাম দিলা বহিবোৰ ক'ত থৈ দিছে, কোনে চাব, কেতিয়া চাব, এনেকুৱা সৰু সুৰা প্ৰশ্নৰ কিছুমান উদয় হয় মনত, নহয় জানো? বিশেষকৈ HSLC দিয়া ষ্টুডেণ্টবিলাকৰ মনত কিছুমান ডাউট থাকি যায়। আৰু এইবাৰ চাওক এইখন মেথামেটিক্সৰ পেপাৰ, এইখনৰ কাৰণে কিমান হাল্লা চলি আছে চাৰিওফালে। সেৱাই বছৰত মাত্ৰ এটা পৰীক্ষা পাতিব লাগে, তাতে বাৰে বাৰে খেলি মেলি, প্ৰতি বছৰে খেলি মেলি। এইবাৰতো তাতে আৰু লাষ্ট মেট্ৰিক পৰীক্ষা, ইয়াৰ পিছত আৰু মেট্ৰিক নহয়। তথাপিও ইমান খেলি মেলি কিয়? কোনোবাবাৰ যদি গৰুই খাই পেপাৰ, কোনোবাবাৰ যদি লিক হৈ পেপাৰ, কোনোবাৰ বা আৰু আউট অফ চিলেবাছ আহে, কিবা আহে, মানে ইমান খেলি মেলি কিয়? তো আজি ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম যে খেলি মেলি ৰজা সেৱাৰ হৈছে কি, তাৰোপৰি সেৱা মেট্ৰিক ৰিলেটেড যিবোৰ ফেক্টছ আছে, আপোনালোকে যিবোৰ নাজানে আননোন ফেক্টছ গোটেইখিনি কম। চ' হে আছো গাইজ, দিছ ইজ অংকুৰ আৰু আপোনালোকে চাই আছে এছমি জংকুৰ ইউটিউব চেনেল। দুজন ছোৱালী ফেইণ্ট হৈ পৰি গৈছে কালি, সেই পেছৰ হাত কমিব ধৰিছে পেপাৰ চাই কিনে। সেইটো অন্যায় হৈছে আমাৰ লগত। মোৰ নেক্সট পৰীক্ষা আমাৰ দিবলৈ ভয় লাগি আছে। সুইচাইড কৰাটো বিচাৰিছে আৰু কি বিচাৰিছে? আৰু এই মেথছৰ পেপাৰখন সেৱা ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ড অফ আছাম, যে অসমত প্ৰতি বছৰে মেট্ৰিক পৰীক্ষা পাতে, আৰু অসমৰ চবতকৈ হাইপ থকা এক্সামটো হৈছে মেট্ৰিক পৰীক্ষা, কাৰণ ছাত্ৰ জীৱনৰ প্ৰথমে চবতকৈ ডাঙৰ পৰীক্ষা এইটো, সকলোৱে একদম ইম্পৰ্টেণ্ট। যিহেতু য'ত মেট্ৰিক পৰীক্ষা হয় তাৰ চেণ্টাৰবোৰে চাবাচোন আপোনালোকে, ষ্টুডেণ্টতকৈ অভিভাৱক বেছি থাকে। যদি এখন ঘৰৰ এটা ষ্টুডেণ্টে মেট্ৰিক দিব যায়, লগত তিনিজনে আকৌ থ'ব যায় চেণ্টাৰটো লৈ, আনকি আলহী অতিথি কাষৰ মানুহো থ'ব যায়। হয়, ছাত্ৰ এজনৰ বাবে ক্লাছ 10ৰ বৰ্ড এক্সাম ইম্পৰ্টেণ্ট, কেৱল অসমতে নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে ক্লাছ 10ৰ বৰ্ড এক্সাম অনুষ্ঠিত হয়। কিন্তু অসমত সেৱাই অনুষ্ঠিত কৰা এই মেট্ৰিক পৰীক্ষাটোৱে ছাত্ৰ ছাত্ৰীৰ জীৱনত কোনো ধৰণৰ ডাঙৰ ভেলু এড কৰিব নোৱাৰে, কাৰণ এই চিষ্টেমটোৱে ঠিক নহয়। নে মেট্ৰিকৰ ফলাফলৰ ভিত্তিত জব চিলেকশ্যন হয় নে কি, একোৱে নাই। কোনোবাজনে যদি অলপ ভালকৈ মুখস্থ কৰে ভাল মাৰ্কছ পায়, একোৱে কনচেপচুৱেল নহয়। আৰু সেইকাৰণেতো ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে মেট্ৰিকৰ পেটাৰ্ণ চেঞ্জ কৰি আহিছিল। যোৱা বছৰ আৰু এইবাৰতো 45 মাৰ্কছ কেৱল MCQs আহিছে, অপশ্যনেল। কাৰণ ডাঙৰ ডাঙৰ কম্পেৰিটিভ এক্সাম লাইক NEET, JEE এইবোৰতো MCQs আহে ন, অপশ্যনেল। সেইবাবে অসমৰ ছাত্ৰ ছাত্ৰীয়ে কম্পেৰিটিভ এক্সামবোৰ টান পায়। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ ষ্টুডেণ্টসকলে MBBSত কিমানে চিট পায়, JEE কিমানে চিট পায়, কিন্তু অসমৰ কম্পেৰিটিভলি বহুত কম পায়। অভাৰৰ পৰাতো আৰু মেট্ৰিক নহয়, চাগে অসমৰ এডুকেশ্যন পলিচিটো অলপ ঠিক হ'ব, অলপ উন্নত হ'ব। মেট্ৰিক পৰীক্ষাৰ পেপাৰ কটাৰ কেইবাটাও প্ৰচেডিউৰ থাকে। পৰীক্ষা 2-3 মাহ পূৰ্বে সেৱা কমিটিয়ে অসমৰ বিভিন্ন স্কুল হাইস্কুলৰ শিক্ষকসকলক চেম্পল পেপাৰ কাটি পঠিয়াবলৈ নিৰ্দেশ দিয়ে। বিশেষকৈ হাইস্কুলৰ শিক্ষকখিনিয়ে এই চেম্পল পেপাৰবোৰ কাটে, সকলোৱে নাকাটে আৰু কিছুমান চিলেক্টিভ থাকে। আৰু পেপাৰ যেনেকৈ তেনেকৈ কাটিব নোৱাৰে, বহুত ইনষ্ট্ৰাকশ্যন থাকে। তাৰ ভিতৰত এটা বেছিক ইনষ্ট্ৰাকশ্যন হ'ল যে সেই পেপাৰখনত 20% একদম হাৰ্ড হ'ব লাগিব, 30% একদম ইজি যাতে সকলোৱে পাছ কৰে, আৰু তাৰ 50% এভাৰেজ, আৰু বেছি টানো নহয় বেছি সহজো নহয়, এনেকুৱা কিছুমান ইনষ্ট্ৰাকশ্যন থাকে। আৰু এই চেম্পল পেপাৰবিলাক বেছিক NCERT বুকৰ পৰা যাতে কাটে সেইটো সুনিশ্চয় কৰে। ষ্টেপ 2ত সেৱা কমিটিয়ে 15-20 জন ছাবজেক্ট এক্সপাৰ্ট হায়াৰ কৰে, আৰু এই এক্সপাৰ্ট কেইজনৰ আইডেণ্টিটি একদম হাইড কৰি ৰখা হয়, কোনেও নাজানে, একদম চিক্ৰেটলি ৰখা হয়। আৰু এই এক্সপাৰ্ট কেইজনে কি কৰে, এই যে অসমৰ স্কুল হাইস্কুলৰ শিক্ষকসকলে চেম্পল পেপাৰবোৰ কাটি সেৱাক পঠিয়াইছিল, এই পেপাৰবোৰক ভালদৰে এনালাইজ কৰে, আৰু তাৰ পৰা কমন কুৱেশ্যনবোৰ বাছি উলিয়ায়। এই কমন কুৱেশ্যনবোৰৰ ভিত্তিত আকৌ 15-20খন পেপাৰত নতুনকৈ তৈয়াৰ কৰে। ষ্টেপ 3ত সেৱা কমিটিয়ে আকৌ 3-4 জনীয়া গ্ৰুপ এটাৰ সহায় লয়। ইয়াত সাইকোলজিষ্ট থাকে, প্ৰফেচনেলিষ্ট থাকে। এই গ্ৰুপটোৱে কি কৰে, এই ছাবজেক্ট এক্সপাৰ্টবোৰে যে 15-20খন পেপাৰ কাটি পঠিয়াইছিল, এই পেপাৰবোৰৰ আকৌ এনালাইজ কৰে। ইয়াতে চিলেবাছৰ বাহিৰততো একো অহা নাই, নে কিতাপৰ বাহিৰৰ পৰাতো একো কাটা নাই, সেইবোৰ ভালদৰে জাজ পৰতাজ কৰি চাই সেই পেপাৰবোৰ ভালকৈ এনালাইজ হোৱাৰ পিছত এই গ্ৰুপটোৱে 4খন ফাইনেল ভাৰ্চন মেট্ৰিকৰ পেপাৰ তৈয়াৰ কৰে। এই 4খন মানে একদম ফাইনেল পেপাৰ আৰু মেট্ৰিকৰ। চাপোজ গণিতৰ পেপাৰ, গণিতৰ 4খন পেপাৰে বনাই প্ৰথমে এই গ্ৰুপটোৱে। তাৰপিছত এই 4খন পেপাৰ এনভেলপত চিল কৰি সেৱা বৰ্ডক প্ৰেৰণ কৰে। এতিয়া সেৱা বৰ্ডে আৰু কি কৰে, চাওক 4খন পেপাৰটো হ'ব নোৱাৰে, পেপাৰটো এখনেই হ'ব লাগিব ন। এই 4খন পেপাৰৰ পৰা লটাৰী টাইপ নে কি কৰে, ৰেণ্ডমলি মুঠতে সেই 4খন পেপাৰৰ পৰা চিলেক্ট কৰে, আৰু যিখন চিলেক্ট হয় সেইখন আহি পৰে ফাইনেল মেট্ৰিকৰ পেপাৰ। এতিয়া পেপাৰ ফাইনেলাইজ হোৱাৰ পিছত প্ৰিণ্টিঙৰ কাম আহে। এতিয়া প্ৰিণ্ট ক'ত কৰে, বহুতে ভাবে যে সেৱা নিজা ছেটআপ আছে তাতে প্ৰিণ্ট কৰে, কিন্তু নহয় গাইজ, বেলেগ ডিজিটেল শ্বপ এখনতে প্ৰিণ্ট কৰে, কিন্তু ক'ত কৰে এইটো একদম হাইড কৰি ৰখা হয়, কাকোৱে জানিব নিদিয়ে, একদম চিক্ৰেট। আৰু প্ৰিণ্ট কৰা ঠাইৰ পৰা যাতে লিক নহয় কোনো পধ্যে, এইটো সুনিশ্চয় কৰা হয়, ফুল চিকিউৰিটি থাকে একদম। গোটেই পেপাৰ প্ৰিণ্ট হোৱাৰ পিছত য'ত প্ৰিণ্ট কৰিছিল, যিখন ডিজিটেল শ্বপৰ পৰা প্ৰিণ্ট কৰিছিল, সেই শ্বপখনে প্ৰিণ্টেড পেপাৰবোৰ সেৱা ৰিজনেল অফিচলৈ চেণ্ড কৰে, যিটো বামুণী মৈদামত আছে। আৰু সেই ৰিজনেল অফিচটোত চেণ্ড হোৱাৰ পিছত তাত এদিনো নথয় পেপাৰবোৰ, কাৰণ তাতে লিক হোৱাৰ বহুত চান্স থাকে। সেইকাৰণে সেই পেপাৰবোৰ একদম বেংকত লৈ যোৱা হয়, যিকোনো এটা স্পেচিফিক বেংকত লৈ যোৱা হয়, আৰু বেংকৰ সুৰক্ষাত ৰখা হয় এই পেপাৰবোৰ, যাতে কোনো পধ্যে লিংক হ'ব নোৱাৰে। পৰীক্ষাৰ দিনা, মেট্ৰিক পৰীক্ষাৰ দিনা, তাৰ আগৰ দিনাও নহয়, ডাইৰেক্ট মেট্ৰিক পৰীক্ষাৰ দিনা চেণ্টাৰে পঠিয়াই দিয়ে সেই পেপাৰবোৰ। আৰু শিক্ষকসকলে মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগত পেপাৰৰ চিল খোলে। কোনেও নাজানে তেতিয়ালৈকে ক'ত পেপাৰ, কি পেপাৰ আহিছে। একদম ষ্টুডেণ্টৰ সন্মুখতে আজিকালি চিল খুলিব লাগে, ভিডিঅ' ৰেকৰ্ড কৰিব লাগে। ভাবিছে চাগে যে ইমানে যদি চিকিউৰিটি থাকে, ইমানে যদি লং প্ৰচেছ এটাত যোৱা যায়, তেতিয়া মেট্ৰিকৰ পেপাৰ লিক কিয় হয় বা আউট অফ চিলেবাছ কিয় কাটে, এই বিষয়ে মই একোৱে ক'ব নোৱাৰিম। কি বা ঘটনা হয় মাজত, নে ছাবজেক্ট এক্সপাৰ্টবোৰে গাঞ্জা ফুকি পেপাৰ লিখে, এনালাইজ কৰে, একোৱে ক'ব নোৱাৰিম মই। মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষাৰ বহিবোৰ ক'ত ষ্ট'ৰ কৰি ৰাখে, এইটো ডাউট থাকে বহুতৰে। বহিবোৰ পৰীক্ষা শেষ হোৱাৰ পিছত নিয়াৰেষ্ট পুলিচ থানা এখনত চিফ্ট কৰা হয়। থানাৰ সুৰক্ষাত ধুনীয়াকৈ ৰাখা হয় বহিবোৰ, কিন্তু কি ক'ব গাইজ, হাঁহিও উঠে। এইবাৰ HSৰ বহিবোৰ থানালৈ কিহত নিছে জানেনে, ঠেলাত লৈ গৈছিলে। কি আনিছে এয়া এনেকে লৈ ফুৰিছে যে
কি যে হ'ব গাইছ এছামিজ নট ফৰ বিগিনাৰ্ছ পিছত যেতিয়া বহিবোৰ চেক কৰিব লাগে তেতিয়া কি কৰে নলবাৰীৰ বহিবোৰ বেলেগ ডিষ্ট্ৰিক্টত লৈ যায় বেলেগ ডিষ্ট্ৰিক্টৰ বহি নলবাৰীত আনে তেনেকৈ মানে ভাগ কৰি দিয়ে মানে চেম ডিষ্ট্ৰিক্টৰ বহি চেম টিচাৰে নাচায় ইমানখিনি ক'লোৱে যেতিয়া আপোনালোকক জনাই দিওঁ মেট্ৰিকৰ বহিবোৰ কোনে চাই কেনেকৈ চাই বহুতে ভাবে ষ্ট্ৰিক কৰি চাই নে ওপৰে চাই গাইছ এই মেট্ৰিকৰ বহিবোৰ হাইস্কুলৰ শিক্ষকখিনিয়ে চাই তেওঁলোকে এটা বহি চোৱাৰ নামত 10 টকাকৈ পায় ধৰক একদিনত তেওঁলোকে 10টা বহি চালে 100 টকা পাব 100টা বহি চালে 1000 পাব তেনেকুৱা আৰু চাওক যিমান বেছি বহি চাব পাৰে সিমান পইচা মানে কি এটা বহিতে বহুত টাইম দি চাই থাকিব নেকি নহয় ওপৰেও নাচাই লাইক যাৰ মানে প্ৰেজেণ্টেশ্যন ভাল যাৰ হেণ্ড ৰাইটিং ভাল যোনে ধুনীয়াকৈ লিখিছে মাৰ্কছ পাব অবিয়াছ কথা পাব আৰু শিক্ষক এজনে কেতিয়াও নিজৰ মতত বহি চাব নোৱাৰে বোলো শিক্ষকটো বেয়া লাগিল মই কাটি দিলোঁ নোৱাৰে কাৰণ ৰিচেক হৈ তাৰ ওপৰৰ এক্সামিনাৰ থাকে ওপৰৰ এক্সামিনাৰে আকৌ ৰিচেক কৰে তাৰোপৰি সেই টিচাৰজনক যোনে বহি চাই তেওঁক এনচাৰ চিট এখন দিয়েই যায় তাত গোটেই এনচাৰ কৰাই থাকে গোটেইকেইটা কুৱেশ্যনৰ গোটেইকেইটা এনচাৰ কৰাই থাকে সেইমতে চাব লাগে কিন্তু টিচাৰবোৰে তেনেকৈ মাৰ্কছ নাকাটে যিমান পাৰে আৰু দিব চেষ্টা কৰে আৰু ধৰক অলপমান কিবা 2-1 নম্বৰ কম পালে গ্ৰেজ হ'লেও দিব চেষ্টা কৰে আৰু ষ্টেপ মাৰ্কিং থাকে এইবাৰ মেট্ৰিক দিয়া ষ্টুডেণ্টসকলৰ মনতো আহি থাকিব পাৰে যে ষ্টেপ মাৰ্কিং দিবনে নিদিয়ে এটা গণিতৰ পৰা গোটেই কৰিব নোৱাৰিলোঁ এনচাৰটো নোলাল আধা কৰিছোঁ ষ্টেপ মাৰ্কিং দিব নে নিদিয়ে তো জনাই দিওঁ দিব ষ্টেপ মাৰ্কিং দিব তো মেট্ৰিকৰ লগত জড়িত যিমান ডাউট আছিল আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ কৰিলোঁ গোটেইখিনি এইটো যে বিৱৰি কৰোঁ এইখিনি ৰিচাৰ্চৰ বাবে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব এতিয়া ৰাতি 2টা বাজিছে গাইছে এতিয়া মই ভিডিঅ' বনাই আছোঁ আৰু যে এইবাৰ গণিতৰ পেপাৰখনৰ কাৰণে কণ্ট্ৰভাৰ্চি চলি আছে তো তাৰ বিষয়ত যদি মোৰ মতামত সোধে মই কি ক'ম জানেনে গাইছ চিউৰ 100% নাম্বাৰ ধৰি দিব সেবাৰ কি নোৱাৰো কণ্ট্ৰভাৰ্চিত ফাঁচাতকৈ নাম্বাৰ ধৰি দিব যদিও এতিয়ালৈকে কনফাৰ্ম কোৱা নাই নাম্বাৰ ধৰি দিব নে নাই কিন্তু প্ৰত্যেকবাৰে এইটোৱে হৈ আহিছে যদি কিবা আউট অফ চিলেবাছ আহে বা কিতাপত নথকা আহে নাম্বাৰ ধৰি দিয়ে অবিয়াছ কথা চিন্তা কৰিব লগা একোৱেই নাই তো আজিৰ ভিডিঅ'টো এইখিনি আছিল পুনৰ কৈছোঁ কষ্টখিনিৰ বাবে ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো লাইক চেক গোটেইখিনি কৰি দিব শ্বেয়াৰ কৰি দিব লগৰখিনিক তো লগ পাওঁ ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ